স্বৰ্গদেউ মাতৃভূমিক আমি কাৰোৰে ওচৰত অপমানিত হ'বলৈ কদাপি নিদিওঁ। ককাইদেউৰ অন্তিম শয়নৰ বেলিকা মই ককাইদেউৰ ভৰি চুই শপত খাইছিলোঁ। মোগলক অসমৰ চাৰিসীমাৰ পৰা খেদি নপঠাও মানে মই ক্ষান্ত নাথাকো। সেই চুক্তি সেই দাসত্বৰ শিকলি মই চিৰদিনৰ বাবে দলিয়াই পেলাওঁ। সেই চুক্তিয়ে অসমলৈ বিপদ আনিব পাৰে। স্বৰ্গদেউ দুৰ্বিপাকত পৰিলে এই চুক্তি কৰিবলগীয়া হৈছিল। তাৰ বাবে কোনো দুখ নাই। স্বৰ্গদেউৰ ওচৰত প্ৰণাম গ্ৰহণ কৰিব। কিবা বাৰ্তা আনিছিলা নেকি? হয় ৰাজমন্ত্ৰী ডাঙৰীয়া, ৰাজমন্ত্ৰীৰ অনুমতি পালে ব্যক্ত কৰিব পাৰো। অনুমতি দিছো। স্বৰ্গদেউ মোগলৰ কটকী ৰাজদৰবাৰত অপেক্ষা কৰিছে। মোগলৰ কটকীয়ে স্বৰ্গদেউলৈ এই উপহাৰ আৰু পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনে অসমৰ স্বৰ্গদেউক দাহত পেলাব খুজিছে। তেওঁ মোলৈ বাওঁ উপহাৰ দিয়ে। যা এই বাওঁ উপহাৰ আৰু এই পুৰস্কাৰ মোগলৰ কটকীৰ আগত ফালি চিৰি ভৰিৰে মোহাৰি থান বান কৰি কবি যে অসমৰ স্বৰ্গদেৱে বিদেশী মোগলৰ উপহাৰ গ্ৰহণ নকৰে। আৰু ইয়াকো কবি অসমৰ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই শিলবালিঘাটৰ সেই চুক্তি লুইতৰ বুকুত উটুৱাই দিছে। যা মোগলৰ কটকীক ৰাজদৰবাৰৰ পৰা বিদায় দে। স্বৰ্গদেউৰ আজ্ঞা শিৰোধাৰ্য। স্বৰ্গদেউৱে যুঁজকে ধিয়াইছে। বুঢ়াগোহাঁই ডাঙৰীয়া, পৰাজিততকৈ মৃত্যুৱেই শ্ৰেষ্ঠ। সেই চুক্তি দলিয়াই পেলাবলৈ মই দৃঢ় সংকল্প লৈছো। মোৰ বোধে স্বৰ্গদেউ মোগলৰ সৈতে মিতিয়ালি কৰাটোহে ভাল হ'ব। আপোনালোকে ঠিক পৰামৰ্শই দিছে। শুনক মোৰ আদেশ। গুৱাহাটীৰ বাবে এজন সুনিপুণ ৰথীৰ ব্যৱস্থা কৰক। মোৰ বোধেৰে স্বৰ্গদেউ মোমাই তামুলী বৰুৱাৰ লাচিত তুলা কাষৰীয়া বৰুৱাক ৰাজসভালৈ মাতি পঠোৱা। লাচিত তুলা কাষৰীয়া বৰুৱাক ৰাজসভালৈ মাতি পঠোৱা। নমস্কাৰ। নমস্কাৰ দুলা কাষৰীয়া বৰুৱা। নমস্কাৰ। স্বৰ্গদেৱে আপোনাক ৰাজসভালৈ জৰুৰীভাৱে মাতি পঠাইছে। কিন্তু কিয়? আপুনি গলে সকলো গম পাব। তেন্তে পলম কিয়? বলক। প্ৰণাম স্বৰ্গদেউ। তোৰ ইমান সাহস! শান্ত হোৱা দুলা কাষৰীয়া বৰুৱা। মোৰ লগৰ গাত হাত নিদিবা। মোক বাধা নিদিব স্বৰ্গদেউ। মই তাক শিৰচ্ছেদ কৰিম। মোক ভগা বাধা নিদিব। তুমি ভাবি চোৱা লাচিত, তুমি কি ভুল কাম কৰিবলৈ ওলাইছা। মোৰ ভুল নাই স্বৰ্গদেউ। যি মোৰ দেশৰ বাবে উৎসৰ্গিত এই সন্মান আৰু মোৰ পাকত হাত দিব তাক মই কেতিয়াও ক্ষমা নকৰো। তাৰ ইমান সাহস! আপুনি স্বৰ্গদেউৰ মুখে মুখে কথা ক'বলৈ ক'ত সাহস পালে? ইয়াত কোনো সাহসৰ কথা নাই। আছে মাথো সন্মানৰ কথা। য'ত সন্মানৰ কথা আছে তাত সাহসী হ'বই লাগিব। তুমি জনা উচিত লাচিত, তোমাৰ এনে উদ্ভণ্ডালি স্বভাৱৰ বাবে তুমি কেতিয়াবা প্ৰাণ হেৰুৱাব পাৰা। স্বৰ্গদেউ, মই লুইত পাৰৰ ডেকা ল'ৰা। মৰণলৈ মোৰ ভয় নাই। তুমি পাৰিবা লুইত পাৰৰ ডেকা ল'ৰা, তুমি পাৰিবা। স্বৰ্গদেউ, মোমাই তামুলী বৰবৰুৱাৰ তুমি যোগ্য পুত্ৰ। তোমাৰ দেশৰ মৰ্যাদা বা
প্ৰবৃত্ত হেংদাং বিপদৰ লগৰী হেংদাং বিপদৰ লগৰী হেংদাং স্বৰ্গদেউ আদেশ পালন কৰিবলৈ তুমি মোক সহায় কৰিব লাগিব মোৰ আশা